নমস্কাৰ এইচপি ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। SSCৰ ফালৰ পৰা নতুন ৰিকুৱাৰমেণ্ট বৰ্তমানলৈকে ওলাইছে, এডভাৰটাইজমেণ্ট নিউ। আপোনালোকৰ CGLৰ নতুন পষ্ট মুকলি হৈছে। বৰ্তমান কিমানলৈকে লাষ্ট ডেট আছে, কিমান পোষ্ট ওলাইছে গোটেইখিনি জনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। টোটেল পোষ্ট কিমানটা আছে মই জনাই দিম, আৰু কি পোষ্ট আছে। প্ৰথম আছে আপোনালোকৰ অফিচ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, তাৰপিছত চেণ্ট্ৰেল ছেক্ৰেটাৰী ছাৰ্ভিচ ইণ্টেলিজেঞ্চ ব্যুৰোৰ আছে অফিচ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ ইণ্টেলিজেঞ্চ ব্যুৰো। তাৰপিছত মিনিষ্ট্ৰিয়ৰ ৰেলৱেজ আছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, মিনিষ্ট্ৰিয়েল অফ এক্সটাৰ্নেল এফেয়াৰ্ছ, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ AFHQ, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক এণ্ড ইনফৰমেশ্যন টেকন'লজি। তাৰপিছত আদাৰ মিনিষ্ট্ৰি ডিপাৰ্টমেণ্ট অৰ্গেনাইজেশ্যন, ইনস্পেক্টৰ অফ ইনকাম টেক্স, ইনকাম টেক্স। তাৰপিছত ইনস্পেক্টৰ আছে চেণ্ট্ৰেল এক্সাইজ ইনস্পেক্টৰ, তাৰপিছত এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰ, চাব ইনস্পেক্টৰ পোষ্ট। এই টোটেলি আছে আপোনালোকৰ। আৰু এইজটো দিয়া আছে আপোনালোকৰ 18 পৰা 30লৈকে কিছুমানত, আৰু 20ৰ পৰাও 30লৈকে দিয়া আছে, আৰু কিছুমানত 18 বছৰৰ পৰা আপোনালোকৰ 32 বছৰলৈকে দিয়া আছে। আৰু পে স্কেলবিলাক দিয়া আছে। প্ৰথমটো হৈছে আপোনালোকৰ পে লেভেল 7, তাত আপোনালোকৰ 44,900ৰ পৰা 1,42,400লৈকে আছে। আৰু পে লেভেল 6টোত আছে আপোনালোকৰ 35,400ৰ পৰা 1,12,400লৈকে। তাৰে পিছত আছে পে লেভেল 5, 29,200ৰ পৰা 92,300। তাৰপিছত পে লেভেল 4ত আছে আপোনাৰ পষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট, ছিনিয়ৰ ছেক্ৰেটাৰীট এছিষ্টেণ্ট, আপাৰ ডিভিজন ক্লাৰ্ক, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, টেক্স এছিষ্টেণ্ট, তাৰপিছত চাব ইনস্পেক্টৰ। এইটো দিয়া আছে আপোনালোকক 25,500ৰ পৰা 81,100লৈকে। আৰু টেণ্টেটিভ ভেকেঞ্চি বৰ্তমানলৈকে 14,582টা আছে। আৰু এজ লিমিটেডো বৰ্তমান ক'লোৱে মই। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো BA পাছ হ'লেও হ'ব। অলপ এনেই গৈ চালে গম পাব এডভাৰটাইজমেণ্টটো। আৰু চিলেবাছ কি লাগিব মই জনাই দি আছোঁ, চাই থাকিব। এইটো দিয়া আছে জুনিয়ৰ ছেক্ৰেটাৰী অফিচাৰ। এইটোত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী লাগিব, লগতে 60% মাৰ্ক থাকিব লাগিব। মেথামেটিক্স 12 ষ্টেণ্ডাৰ্ড লেভেলৰ হ'ব, তাতে আপোনালোক 60% থাকিব লাগিব। আৰু বাকীবিলাকত আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'লেও হ'ব। আৰু লগতে ষ্টেটিষ্টিক্স ছাবজেক্টটো থাকিব লাগিব। আৰু আপোনালোকৰ যদি গ্ৰেজুৱেশ্যনটো কমপ্লিট হোৱাও নাই, তথাপিও কৰিব পাৰিব, যদিহে আপোনালোকৰ গ্ৰেজুৱেশ্যনটো আগষ্টলৈকে কমপ্লিট হয়, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কেনেকৈ এপ্লাই কৰিব তাৰ কাৰণে মই দেখুৱাই দি আছোঁ। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এইটো ssc.gov.in এইটো ৱেবছাইটত যাব। যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই, তেনেহ'লে লগইন অৰ ৰেজিষ্টাৰ এইটো অপশ্যনত ক্লিক কৰি দিব। তেতিয়া আপোনালোকে দেখিব নিউ ৰেজিষ্টাৰ নাও বুলি আছে, নিউ ইউজাৰ্ছ। এইটোত গৈ ক্লিক কৰিব। এইটোত গৈ ক্লিক কৰাৰ লগে লগে ৰ'ব, ছাৰ্ভাৰটো প্ৰব্লেম হৈ আছে। এইটো নতুনকৈ পেজ এটা খোল খাব, তাত লগে লগে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন বুলি কয়। এইটো OTR, এইটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো
খোল খোৱাৰ লগে লগে ইয়াতে দেখা পাইছে আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰ, তাৰপিছত আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব, নাম দিব লাগিব, ডেট অফ বাৰ্থ, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, এডুকেশ্যনেল কোৱালিফিকেশ্যন, মেট্ৰিকৰ মতে আপোনালোকৰ ছেকশ্যন বৰ্ডটো কি আছিল, পাছিং ইয়াৰ, হায়েষ্ট কোৱালিফিকেশ্যন, এইবিলাক দি কিনে ইমেইল আই ডি বহুৱাই আৰু যোনটো ইমেইল আই ডি দিব সেইটো মতে ৰেজিষ্টাৰটো কৰি ল'ব। ৰেজিষ্টাৰটো হোৱাৰ লগে লগে আপোনালোকৰ এটা ইউজাৰ আই ডি পাছৱৰ্ড পাব। সেই ইউজাৰ আই ডি পাছৱৰ্ডটো আপোনালোকে নতুনকৈ মানে নিউ পাছৱৰ্ড এটা আই ডি বনাই ল'ব। তাৰপিছত লগ ইন কৰি কিনে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু-বান্ধৱীকো শ্বেয়াৰ কৰি দিব। আৰু লগতে মোৰ ফেচবুক পেজটো আছে, সেইটোও আপোনালোকে ফ'ল' কৰি দিব আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকে। ধন্যবাদ।